আপোনাৰ সন্তানে যদি আগৰ দৰে সকলো কথা আপোনাক নকয়, যদি তেওঁ নিজৰ সমস্যাবোৰ নিজৰ মাজতে ৰাখে বা যদি সৰু সুৰা কথাও লুকাবলৈ আৰম্ভ কৰিছে, তেন্তে কেৱল সন্তানক দোষ দিয়াৰ আগতে এবাৰ নিজকে সুধি চাওক, মোৰ সন্তানটো মোৰ পৰা কিয় আঁতৰি গৈছে? মনত ৰাখিব যে অধিকাংশ সন্তান জন্মগতভাৱে মিছলীয়া নহয়। তেওঁলোকে পৰিস্থিতি, ভয়, লাজ বা ভুল বুজাবুজিৰ বাবে কথা লুকাবলৈ আৰম্ভ কৰে। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম সন্তানে কিয় মাক দেউতাকৰ পৰা কথা লুকুৱায় আৰু ইয়াৰ সমাধান কি। ভিডিঅ'টো শেষলৈ নিশ্চয় চাব, কাৰণ শেষত মই এনে এটা কথা ক'ম যিয়ে হয়তো আপোনাৰ আৰু আপোনাৰ সন্তানৰ সম্পৰ্ক সলনি কৰি দিব। 1 নম্বৰ, যে অত্যধিক ভয়ৰ বাবে যেতিয়া সন্তানৰ প্ৰতিটো ভুলৰ উত্তৰ হয় চিঞৰ-বাখৰ, মাৰ বা অপমান, তেতিয়া তেওঁ ভাবিবলৈ আৰম্ভ কৰে, সঁচা কথা ক'লে আৰু বেছি বিপদ হ'ব। ফলত তেওঁ মিছা কোৱা বা কথা লুকুৱাক সুৰক্ষিত বুলি গণ্য কৰে। সন্তানক ভয়ত নহয়, বিশ্বাসত ডাঙৰ কৰক। আমি 2 নম্বৰ কথাটো ক'বলৈ গৈছো যে মাক দেউতাকে শুনাৰ সলনি কেৱল বকাবকি কৰিলে অনেক ঘৰতে সন্তানৰ কথা শেষ হোৱাৰ আগতেই মাক দেউতাকে সিদ্ধান্ত দি দিয়ে, তই ভুল, তই একো নুবুজ, চুপ থাক। এনে আচৰণে সন্তানৰ মনত এই বিশ্বাস জন্মায় যে মোৰ কথা শুনিবলৈ কাকো আগ্ৰহেই নাই। তাৰপিছত তেওঁ নিজৰ মনৰ কথা বন্ধুৰ লগত বা আন মানুহৰ লগত ভাগ কৰে, কিন্তু মাক দেউতাকৰ লগত নকয়। আমি জানিম যে 3 নম্বৰ কথাটো কি, যে সকলো কথাতে তুলনা কৰাৰ বাবে। চোৱা, ওচৰৰ ল'ৰাটো কিমান ভাল, তোৰ ভনীয়েৰে তোতকৈ বেছি বুদ্ধিমান। এনে তুলনাই সন্তানৰ আত্মবিশ্বাস ভাঙি দিয়ে। তেওঁ নিজৰ ভুল বা সমস্যাবোৰ লুকাবলৈ আৰম্ভ কৰে। 4 নম্বৰ কথাটো হৈছে যে ভুল কৰিলে বুজোৱাৰ সলনি যদি অপমান কৰে, যে ভুল সকলো মানুহৰে হয়, কিন্তু যদি ভুলৰ বাবে সন্তানক সন্মুখতে অপমান কৰা হয়, তেতিয়া তেওঁ আগলৈ নিজৰ কোনো কথাই নকয়, কাৰণ তেওঁ ভয় কৰে যে আকৌ অপমান হওক। 5 নম্বৰত যদি আমি চাওঁ যে মোবাইল আৰু ইণ্টাৰনেটৰ প্ৰভাৱ, যে আজিৰ যুগত বহু সন্তান মাক দেউতাকতকৈ বেছি সময় সামাজিক মাধ্যমত বা বন্ধুৰ লগত কটায়। তেওঁলোকে বহু কথা অনলাইনত শিকে, কিন্তু সেইবোৰ মাক দেউতাকৰ লগত আলোচনা কৰিবলৈ সংকোচ কৰে। সেইবাবে ঘৰখনত খোলা মনৰ এটা পৰিৱেশ খুবেই প্ৰয়োজন। 6 নম্বৰত যদি আমি চাওঁ যে সময় নোপোৱাৰ বাবে, যে আজিৰ ব্যস্ত জীৱনত বহু মাক দেউতাকে সন্তানৰ লগত বহি 10 মিনিট কথা নাপাতে, কিন্তু সন্তানক কেৱল ধন বা ভাল স্কুল দিলে দায়িত্ব শেষ নহয়।